মই পাই গ'লো নৰ্থ গুৱাহাটীৰ ইফালৰ ঘাটটো আৰু মই কেমেৰা এতিয়া থৈ দিব লগা হ'ল ফোনেৰে মই শ্বুট কৰিলোঁ তো মই সোমাইছোঁ এতিয়া IIT গুৱাহাটীৰ এইটো বিউটিফুল কেম্পাছটোত সোমাইছোঁ বহুত ছিকিউৰিটি চেক আজি বহুতখিনি হৈছে তো ইয়াৰ পৰা খোজকাঢ়িব লাগিব মেইনলি খোজকাঢ়ি পেলাই আমি মোৰ কলেজৰ যিটো টীম আছে টীমটোক মই লগ পাম এতিয়াতো খোজকাঢ়ি যাব লাগিব এনেকৈ তো মই অকলে আহিব লগা হ'ল বিকজ মোৰ বহুত দেৰি হৈ গ'ল আজি বহুত কাম আপোনালোকৰ ল'ৰাজনে জানেই ন কিমান কাম থাকে আপোনালোকে আজি আকৌ দেখা পালে আজি আকৌ আশিষ দাক ইয়াত দেখা পাই গ'লোঁ আশিষ দা স্পটেড আশিষ দা আমি আপোনাক আপুনি কিয় সদায় এনেকুৱাকৈ কি ছাৰপ্ৰাইজিংলি কেনেকৈ আমি দেখা পাই থাকোঁ নাজানো আৰু মই য'তে যাতো মোৰ পিছে পিছে আহোঁগৈ অ'কে এক্সেপ্ট কৰিছোঁ চিনিয়ৰ হয় ন একো নহয় আমাৰ কলেজৰ ন কোন চেম ফ'ৰ্থ চেম তো আমাৰ কলেজৰ মোতকৈ জুনিয়ৰ বাৰু তো কি নাম দিব্যানী দৰ্শা অ'কে তাইকো মই লগ পাই গ'লোঁ ইয়াত আশিষ দাই অকণমান ভালকৈ চম্ভালি ৰাখিব দিছে তো উৎপাত কৰা নেকি তো উৎপাত কৰে নেকি নকৰে বাৰু ভাল ভাল খটাই তো আৰু কেইটামান GNTত লগ পাইছোঁ উইথ চেম ফ'ৰ্থ চেম একেলগে পাছ আউট অ'কে দাদা হয় তেন্তে কোন চেম চৰি ষ্ট্ৰীম চ' আমি এতিয়া বাকী গোটেইখিনি আমি ঘূৰিম বুলি আজি ভাবিছোঁ এতিয়া আমি আছোঁ ডান্স কম্পিটিশ্যন য'ত হৈ আছে আমি ডান্স কম্পিটিশ্যনত আৰু ডান্স কম্পিটিশ্যনৰ কেইটামান মমেণ্ট আপোনালোকক এতিয়া মই দেখুৱাম Give a fuck about anyone. I don't really give a fuck about never anyone. I don't really give a fuck about anyone. I don't really give a fuck about anyone. I will do what I want. Show me your favorite song. Every day I hustle. Every day I make money. Bitch, my life is so good. You ain't no need to worry. So I don't really give a fuck about anyone. I don't really give a fuck about never. চ' ইয়াত এখন গ্ৰাফিটি থকা ৱাল দেখা পালোঁ চ' আপোনালোকে জানেই ন য'ত ভাল ভাল চিন দেখা পাওঁ তাতে আপোনালোকে ল'ৰাজন গুচি যায় তো ক'ত যাবা এবাৰ চাওঁ আমি মাজে মাজে ফ্ৰেমত নাহোঁ মোবাইলত একচুৱেলি ৱাইড এংগল কেমেৰা আছে যদিও আমাক গোটেইখিনি ফ্ৰেমত নোসোমায় क्या देखा अभी तक हम घूम रहे देख ही रहे और खाना वाना खाया আমি আহি আছোঁ এবাৰ নেক্সট আমি স্পৰ্টছ ডিভিজনলৈকে যাম ইয়াত স্পৰ্টছ চলি আছে ইয়াত আপোনালোকে দেখিছে ইয়াত স্পৰ্টছ চলি আছে আৰু কি ক'ম ছিনিয়ৰ হিচাপে আমাক আশিষ দাই গাইড কৰি আছে আৰু মোৰ যিখিনি ফ্ৰেণ্ডছখিনি আছে চবেই ক'ৰবাত সোমাই আছে বিকজ আপোনালোকে জানে IIT গুৱাহাটী বহুত ডাঙৰ মাস্ক পিন্ধি আছোঁ কৰোণা ভাইৰাছৰ কাৰণে প্ৰটেকশ্যন লৈ আছে একচুৱেলি আশিষ দা প্লিজ ইউজ ইউৰ মাস্ক কৰোণা ভাইৰাছ তো বহুত দিনৰ পিছত চাগে আপোনালোকৰ ল'ৰাজনে এনেকৈ ৰাস্তাত খোজকাঢ়ি চাগে ব্লগ বনাই আছে বিকজ আজিকালি আপোনালোকৰ ল'ৰাজনৰ টাইম নোহোৱা হৈ গৈছে বহুত বিজি হৈ গৈছে
ফোন কৰিলে আজিকালি কয় শ্বাহিদ ডাঙৰ মানুহ আজিকালি আমাৰ কাৰণে টাইমে নাই আৰু মই যেতিয়া ওলটাই ফোন কৰিম ন তেতিয়া কয় কি যে মই যেতিয়া সুধিম এনেকৈ যেতিয়া কিয় ইমান দিন খবৰ কিয় নাই চবৰে খালি এটাই বাহানা তোমাৰ এনেই তুমি বিজি থাকা ন ডিষ্টাৰ্ব দিব বেয়া লাগে এটা দিনত লাষ্ট ছানডে চাগে মই 5 জনলৈকে কল কৰিছিলোঁ মোৰ মনত পৰি চ' 5 জনে চেম ডাইলগ দিছে মই এজনকৈ কাউণ্ট কৰি আছোঁ চ' শ্বাহিদ কেতিয়াও বিজি নাথাকে ঠিক আছে বিজি থাকিলেও নিজৰ আপোন মানুহখিনিক সদায় টাইম তো লাষ্ট মোমেণ্টত মই কাক লগ পালোঁ আপোনালোকক দেখুৱাম পূৰৱ ভাই আমাৰ পূৰৱ হাজৰিকা একদম ফেমাছ মিউজিক প্ৰডিউচাৰ হয় এতিয়া আমাৰ লগত কাম কৰিব চিক্ৰেট প্ৰজেক্ট এতিয়া আমি নকওঁ বাৰু গোটেইখিনি কথা পিছত ৰিভিল কৰিম তেতিয়া কেনেকৈ মই ইয়ালৈকে আহিলোঁ আৰু প্ৰগ্ৰেম চাবলৈ বুলি আহিছোঁ আৰু আপুনি নল'ব আৰু দেই লোৱা নাই অ' কি ৰিপিজ নহয় চবকে চাব আহিছোঁ গোটেই পৃথিৱীখনে চাইছোঁ আৰু মই জানানে অকণমান হেৰি কাৰণে মই ৰিপিজক চাব নাপাম মই অকণমান 9 তাৰিখে আহিব ন কি 9 তাৰিখে আকৌ আছে ন ক'ত আছে আছিলে ব্ৰহ্মপুত্ৰত আছে এই মজা তেতিয়াহ'লে ৰিপিজক মোৰ আজি বহুত দুখ লাগি আছিল জানানে আহিব 9 তাৰিখে লগ কৰিবগৈ আকৌ চিয়'ৰ কেতিয়ালৈকে আছে গুৱাহাটীত মইতো যামগৈ 2 তাৰিখ মানে লগ পাম তুমি পাৰিলে আমাৰ ঘৰত আহিবা এবাৰ হ'ব দিয়ক আপোনাৰ ঘৰ ক'ত চিলিপুখুৰী ন আপোনাক ফোন কৰিম দিয়ক আপুনি নক'লে হ'ব তুমি কৈছে হ'ব এই আপুনি ডাঙৰ হয় দিয়ক বহুতে ডাঙৰ আমি এতিয়া অকণমান খানা খাবৰ কাৰণে বহিছোঁ অহাৰ পৰা একো খোৱা নাই টেবুল টক কেফে এটা সৰু ষ্টল এটা আছে ইয়াত IIT গুৱাহাটীত তো সেইখিনি আছে এতিয়া 3:45 হৈছে এতিয়া ভিডিঅ'টো শ্বুট কৰাৰ টাইমত মই কাইলৈ নাহোঁ আজি Day 1 Day 3ত মই অহাৰ চান্স আছে কিন্তু এতিয়া যাব লাগিব অকণমান টায়াৰ্ডো ফিল হৈছোঁ গোটেইবিলাক আপোনালোকে জানে IITত আপোনাৰ গাড়ী আনিব নিদিয়ে খোজকাঢ়ি হেৰি কৰিব লাগে তো এইখিনি খাইছোঁ আৰু আমি ফাইনেলি ওলাই যাম ইয়াৰ পৰা We do normally crazy one. I'm just gonna stand right here. 1, 2, 3.